আপুনি জানেনে শনিবাৰে মঙলদৈত কি বিশেষ হয়? মঙলদৈৰ এই বজাৰখন আপুনি নিজৰ চকুৰে দেখিলে বিশ্বাসেই কৰিব নোৱাৰিব, কাৰণ এই বজাৰৰ দোকানীবোৰ কেৱল মহিলা। এই বজাৰখন যদি আপুনি এবাৰো দেখা নাই, আপুনি সঁচাকৈ বহুত কিবা মিছ কৰিছে। প্ৰতিখন দোকানৰ আঁৰত আছে একোটা জীৱনৰ কাহিনী, পৰিশ্ৰম, সংগ্ৰাম আৰু স্বাৱলম্বিতা। এই বজাৰখনে মহিলাসকলৰ বাবে কেৱল ব্যৱসায়ী ঠাই নহয়, এইখন বহু মহিলাৰ বাবে নতুন জীৱনৰ আৰম্ভণিও হয়। মহিলা সশক্তিকৰণ মানে কেৱল টকা পইচা উপাৰ্জনেই নহয়, ই হৈছে আত্মবিশ্বাস, সাহস, সন্মান, স্বনিৰ্ভৰশীলতা আৰু নিজৰ পৰিচয়। ইয়াত আপুনি পাব বিভিন্ন ধৰণৰ তাজা স্থানীয় শাক পাচলি যেনে মানিমুনি, ভেদাইলতা, নৰসিংহ, ঢেকীয়া, পচলা, কচু আদিকে ভিতৰ কৰি ঘৰুৱা তিলপিঠা, লাড়ু, চিৰা, আখৈ, সান্দহ আদি বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য। বিভিন্ন সূতাৰে তাঁতশালত তৈয়াৰ কৰা গামোচা, মেখেলা চাদৰকে ভিতৰ কৰি আৰু বাঁহ বেতৰ সুন্দৰ সুন্দৰ সামগ্ৰী, যি এই বজাৰখনক আৰু অধিক বিশেষ আকৰ্ষণীয় কৰি তোলে। ফ্ৰেণ্ডছ, মই পাৰ্থ আৰু মই জিলমিল। আমাৰ চেনেল pjDuniyaত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ শনিবৰীয়া সাপ্তাহিক মহিলা বজাৰলৈ, যিখন আমাৰ মঙলদৈ মাজমজিয়াতে হয়। তাতে অকল মহিলাসকলে বেচা কিনা কৰে। কিনা আচলতে চবেই কৰে, বিক্ৰী কৰে অকল মহিলাসকলে। এয়া কি কি আনিছে আজি? হা? পিৰালি পালেং, মানিমুনি। অঁ, আপোনাৰ এয়া ঘৰৰ নেকি? অঁ, হাঁহৰ কণী। হাঁহৰ কণী যোৰা কিমান? যোৰা 20 টকা। কি তিতা বাইদেউ? কি তিতা? কিহৰ কাৰণে? চুগাৰৰ কাৰণে। অঁ, বাইদেউহঁতৰ আপোনালোকৰ গোট আছে নেকি? হয় হয়, আমি প্ৰত্যেক শনিবাৰে দোকান দিওঁ। হয়, আমাৰ তিনি জানা চব পাব, ত্ৰিফলা, পুদিনৰ গুৰি চব পায়, ইয়াতে চব পাব। আপোনালোকে নিজে প্ৰস্তুত কৰে এইবিলাক? আমি নিজে চব বনাওঁ, চব খাব পিছত পুৰা কৰোঁ। মই এসপ্তাহ মূৰে মূৰে হয়, মই এসপ্তাহ মূৰে মূৰে মই দোকান দিওঁ। হয়, আমি গোটৰ পৰাই দিওঁ। আৰু আপোনাৰ লগত আৰু কোন কোন আহে? আমাৰ লগত মই অকলে আহোঁ। হয় হয় হয়। আৰু এইবিলাক চিৰা মুড়িবিলাক আপোনাৰে? আমাৰ নহয় ভণ্টি, মোৰ এইখিনি আছে। আমাৰ এইখিনি। দিদি কি কি বনায়? পিঠা বনাওঁ, মুড়ি বনাওঁ, আখৈ বনাওঁ, লাড়ু বনাওঁ, মুড়িৰ লাড়ু চাড়ু। নিজে বনায়? প্ৰত্যেক শনিবাৰে আহে আপোনালোকে? এইখিনি জেগাতে বহে আৰু। আৰু এয়া কি? এয়া কি লাড়ু? এইটো নাৰিকলৰ লাড়ু। নাৰিকল লাড়ু, তিল পিঠা। হয় নাৰিকলৰ দি পিঠা বনাইছোঁ। হয়, আৰু এইগিলা ধৰক গেলামালৰ বস্তু আছে। দালিটো মই নিজে চাউলখিনি আনি নিজে বনাওঁ। হয় নাৰিকলটোৱে বনাওঁ। হয়। এই বজাৰত আপুনি বিভিন্ন ধৰণৰ ঘৰুৱা আচাৰৰ সোৱাদ ল'ব পাৰিব, যেনে বাঁহৰ গাজ, খৰিচা, খাৰলি, আমাৰ ইয়াত বটন গুড়া বুলিও কয়। লগতে আম, কঁঠাল, আদা, গাজৰ, নেমু, ঔটেঙা আদি বিভিন্ন ধৰণৰ আচাৰ, যাৰ সোৱাদ একেবাৰে ঘৰৰ দৰে। জলকীয়া বাইদেউৰ তাতো আছে। এয়া কি বাইদেউ? আদাৰ নেকি? অ', গাজৰ। এইবিলাক তিল পিঠা ঘৰত বনোৱা নেকি আপুনি? অঁ, কিমানকৈ এইবিলাক পেকেট? 60 কেইখন থাকে বাইদেউ? 10খন। আৰু এইবিলাক নাৰিকল লাড়ু, তিলৰ লাড়ু। আজিকালি চব ৰেডিমেড কৰি সুবিধা কৰি দিছে আৰু।
এয়া এইফালে বাইদেৱে চাহ বনাই আছে বাইদেউ কি পিঠা বনাইছে এয়া বাইদেউ এয়া নিজে বনাই চব বনাই আছে বিক্ৰী কৰি আছে ফ্ৰেছ এইটো চেকনিত বনাইছে কিনিব পায় হেনো চেকনিখন বাইদেউৰ তাত একাপ ধুনীয়া চাহ খাই লওঁ ধুনীয়াকৈ বনোৱা এইবোৰ বজাৰৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা আগতে বহু মহিলাই ঘৰৰ ভিতৰতে সীমাবদ্ধ আছিল কিন্তু এতিয়া তেওঁলোকৰ নিজৰ উপাৰ্জন নিজেই কৰে এইটো তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে পৰিয়ালতো তেওঁলোকৰ গুৰুত্ব বঢ়ায় বাইদেউৰ তাত কি গামোচা আছে মাছাজৰ পাতে বোৱা আপোনালোকৰ তাত চব ধৰণৰ গামোচাই আছে নেকি হয় 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 পিয়ৰ মাছাজৰ চাদৰ হয় এইবিলাক চব নিজে বোৱা হাতে বোৱা কাপোৰ কিছুমান ইয়াতে বোৱা কিছুমান শুৱালকুছিৰ শালত বোৱা বহুতৰ নিজৰে হয় আৰু ইয়াতে ধুনীয়া ধুনীয়া গামোচাবোৰো পায় চব লোকেল হাতে বোৱা গামোচা এইবিলাক এই গামোচাখনৰ কিমান দাম বাইদেউ এবাৰ মেলি দিয়কচোন 600 বহুত ধুনীয়া লাগিছে গামোচাখন কোনবাই লাগিলে যোগাযোগ কৰিব পাৰিব এই বজাৰত মহিলাসকলে একেলগে কাম কৰে ই কেৱল ব্যৱসায়েই নহয় এখন সমাজৰ দৰে গঢ় লৈ উঠিছে বহু সেলফ হেল্প গ্ৰুপ বা এনজিঅ'ৰ মহিলাই ইয়াত অংশগ্ৰহণ কৰে আৰু প্ৰায় প্ৰতি ধৰণৰ দোকানতে তেওঁলোকৰ উপস্থিতি দেখা যায় তেওঁলোকে ইজনে সিজনক সহায় কৰে নতুন কথা শিকে আৰু একেলগে আগবাঢ়ে এয়া কাচকল এয়া চব্জি লৈ আহিছে বাইদেউ ইফালে পাণৰ ৰুটি লৈ আহিছে বাইদেউ বাইদেউ পাণৰ ৰুটি কি দাম কিবা কম আপোনালোকে নিজে হেৰি কৰা পাণৰ এয়া 50 টকাকৈ লৈ বাইদেউ হা অঁ 30,000 খৰনি আপোনাৰ অঁ কেইটকা হ'লে দিব বাৰু বাইদেউ তাত তলত নৰা 100 টকাৰ তলত নৰা 80 টকা লওঁ হা অ' বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক হা অ' এইবিলাক চব আপোনালোকৰ ঘৰত নে কি বস্তুবিলাক অ' কি আনিছে অ' বেল সৰু আলুগুটি আদা হালধি ৰচুন সৰু আলুগুটি তেতেলী দেখোন তেতেলী কি দাম বাইদেউ 60 টকা অ' এইবিলাক কি বাইদেউ খাৰ কলা খাৰ বহুত ধুনীয়া ধুনীয়া বস্তু আনিছে প্ৰত্যেক শনিবাৰে আহে ভাল কৰিছে নিজৰ ইনকাম এয়া বাইদেউ বাইদেউ অকণমান লাজ কৰিছে বাইদেউ কেঁচা চব্জি আনিছে কি টেঙা এইটো কি কি টেঙা গুমৰু টেঙা অ' হয় কেঁচাত তিতা লাগে অঁ
দেখাই দিয়কচোন এইটো দিয়কচোন চাওঁ এতিয়া অলপ তিতা তিতা লাগিব ন হয় বাইদেউ ক'ৰ পৰা আহিছে ভকতপাৰা হয় প্ৰত্যেক শনিবাৰে আহে বাইদেউ কেইটামান বজাত আহে ইয়াতে অঁ এতিয়া আবেলি হৈছে বস্তু প্ৰায় শেষেই হৈছে বাইদেউ তাত হয় হয় চিৰাবিলাক ঘৰৰ নে কি নে কিনি আনিছে অঁ বঢ়িয়া অঁ হয় 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 এনেই বেলেগ জেগাতো দোকান আছে আপোনাৰ হয় হয় কি আছে ইয়াতে আপোনাৰ চাদৰ গামোচা হয় এইবিলাক চব বোৱা গামোচা ন এই বজাৰৰ প্ৰভাৱ কেৱল ব্যক্তিগত নহয়, ই সমাজতো পৰে। এই বজাৰৰ জৰিয়তে বহু পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নতি হৈছে। ল'ৰা ছোৱালীৰ শিক্ষা, ঘৰৰ খৰচ এই সকলোতে এই উপাৰ্জনে সহায় কৰে। সৰু সৰু ব্যৱসায়েও ডাঙৰ পৰিৱৰ্তন আনিছে। বনোৱা হাতে বনোৱা এইবিলাকৰ দাম কিমান বাইদেউ বহুত ধুনীয়া ধুনীয়া বস্তু আছে এইটো কিমান 300 টকা অঁ চালনি বৰ ধুনীয়া অঁ অঁ ডলা সৰু সৰু ডলা ধুনীয়া পৰ্টেবল ডলা আৰু সেইবিলাক কি অঁ বিচনীবিলাক কেনেকৈ বাইদেউ অঁ সৰু ছোৱালীৰ বিচনী অঁ পাণৰ বটা ঘৰতে বনাইছে ন অঁ বহুত ধুনীয়া ধুনীয়া বস্তু এইবিলাক হয় দুলনি হয় বিয়াত ব্যৱহাৰ কৰে হয় 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 আৰু আপোনাৰ লক্ষী পূজাত যে ব্যৱহাৰ কৰে হয় চাউল হয় ধান থ'ব হয় 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 লক্ষীৰ সন্মুখত থৈ পেলাই পূজা কৰে আৰু বিশেষকৈ লক্ষী পূজাৰ সময়ত আৰু এয়া সৰু ল'ৰা ছোৱালীৰ বিচনীবিলাকৰ দাম কিমান বাইদেউ 50 টকা এইবিলাক চব নিজে বনাই ন অঁ হয় হয় অঁ সৰু ছোৱালীকো লাগে নহয় হয় 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 বঢ়িয়া হয় কোনোবা এই বজাৰখন মহিলাসকলৰ বাবে এটা নতুন পৰিচয়। তেওঁলোকে এতিয়া কেৱল গৃহিণীয়ে নহয়, তেওঁলোক একোজন ব্যৱসায়ী। এইটো সঁচাকৈয়ে উমেন এম্পাৱাৰমেণ্টৰ বাস্তৱ উদাহৰণ নহয়নে? মঙলদৈৰ এই মহিলা বজাৰখনে আমাক এটা ডাঙৰ শিক্ষা দিয়ে। সুযোগ পালে মহিলাও সকলো কৰিব পাৰে। যেতিয়া মহিলাসকল আগবাঢ়ে তেতিয়া সমাজো আগবাঢ়ে। আজি আমি ইয়ালৈ আহি এই মহিলাৰ বজাৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সঁচাকৈ ইয়াত আহি বহুত ভাল লাগিল। এই বজাৰখন কেৱল এখন বজাৰেই নহয়, ই এক প্ৰেৰণাৰো উৎস। ভিডিঅ'টো আপোনাৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি নিজৰ মতামত জনাব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।